নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে কেনেকৈ ঘৰতে বহি হাজাৰ টকাৰ পৰা লাখলৈকে ইনকম কৰিব পাৰি তাৰে মই ক'বলৈ বিচাৰিছোঁ। নমস্কাৰ বন্ধুসকল, এই ছিষ্টেমটোৰ নাম হৈছে ldbazaar.com। এই ছিষ্টেমত ভৰ্তি হোৱাৰ কাৰণে আপোনালোকে প্ৰথমে কোনো টকা দিব নালাগে। তাৰ পাছত আইডিটো ইয়াত জইন হোৱাৰ পিছতহে আপোনালোকে মাত্ৰ 10 টকা দি হাজাৰ টকাৰ পৰা কোটি টকালৈকে ইনকম কৰিব পাৰিব। ইয়াত ভৰ্তি হোৱাৰ কাৰণে কি কি কৰিব লাগে তাৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। ইয়াৰ বিষয়ে তাৰ আগতে মই কোম্পানীৰ প্ৰফাইলছটোৰ বিষয়ে অকণমান কৈ ল'ব বিচাৰিছোঁ। আপোনালোকে ভাবি সময় নষ্ট নকৰিব নালাগে, কাৰণ এই কোম্পানীটো ষ্টাৰ্ট হৈছে 26/8/2019 তাৰিখে। আপোনালোকে এই কোম্পানীটোৰ বিষয়ে জনাৰ লগে লগে আপোনালোকে নিশ্চয় আচৰিত হ'ব, কাৰণ এই কোম্পানীটোৱে হাজাৰ টকাৰ পৰা কোটি টকালৈকে আপোনালোকে দিব পৰা এটা ধুনীয়া কোম্পানী। এই কোম্পানীটোৰ বিষয়ে মই পিছত ভালদৰে ক'ম। ইয়াৰ খালি কেনেদৰে জইন কৰিব পাৰি তাৰ বিষয়েহে মই ক'বলৈ ওলাইছোঁ। এই কোম্পানীত জইন হ'বৰ কাৰণে আপোনালোকে প্ৰথমতে যাব লাগিব গুগল ক্ৰমত। আপোনালোকে যাব লাগিব। আপোনালোকে গুগল ক্ৰমলৈ গৈ এইদৰে আপোনালোকে গুগল ক্ৰমত যাব। তাৰপিছত www.ldbazaar.com আপোনালোকে লগ ইন কৰিব লাগিব। ইয়াত বিভিন্ন ধৰণৰ পেজ খোল খাই আছে কাৰণে মই পেজবিলাক কাটি লৈছোঁ। কাটি লৈ আপোনালোকে কি কৰিব, গুগল ক্ৰমত আপোনালোকে অপেন কৰিব আৰু google.com ওলাব। ইয়াৰ লগে লগে আপোনালোকে কি কৰিব লাগিব, ভিডিঅ'টো কাট খাই গৈছে। আপোনালোকে প্ৰথমতে www.ldbazaar.com ওলাই আছে। ldbazaar.com আপোনালোকে প্ৰথমতে লগ ইন কৰিব লাগিব। তাৰপিছত ldbazaar ক্ৰিয়েটিং হেপিনেছ, ইয়াত আপোনালোকে ক্লিক কৰিব। আপোনালোকে নিশ্চয় দেখা পাইছে ক্ৰিয়েটিং হেপিনেছ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেজটো এনেধৰণে খোল খাই যাব। এনেকৈ এইটো পেজ অপেন হৈ গৈছে, খোল খাই গৈছে। আপোনালোকে খোল খাই গৈছে। কেনেদৰে জইন কৰিব লাগে মই সেই নিয়ম আপোনালোকক কৈ গৈছোঁ। আপোনালোকে জইন কৰাৰ ওপৰত 3টা চিন থকা বগা চিনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ অপশ্যন আহি গৈছে টুডে ডিলছ, ডিজিটেল, ফেশ্বন, লিগেলছ, লগ ইন আৰু ৰেজিষ্টাৰ। আৰু এই ৰেজিষ্টাৰ অপশ্যনত আপোনালোকে প্ৰথমতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক ৰিফাইল আইডিটো বিচাৰিব। ৰিফাইল আইডি আপোনালোকে যিটো আইডি যোগেদি আপোনালোকে জইন কৰিব সেই আইডিটো আপোনালোকে পাই যাব। আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। পাই যাব নহয়, এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ লগে লগে মই এটা ৰিফাইল আইডি লৈ লৈছোঁ। ৰিফাইল আইডিটো হৈছে 5529226629। এনেধৰণে ওপৰত আহি গৈছে মোৰ। নাহিলে আপোনালোকে লিখি দিব, আৰু আহিলেও আপোনালোকে কোনো কথা নাই। এতিয়া মই এই আইডিটোকে বাছি লৈছিলোঁ, গতিকে এই আইডিটোৰ যোগেদি মই আপোনালোকক ৰেজিষ্টাৰ কেনেকৈ কৰে দেখুৱাই দিম। এই আইডিটো ক্লিক কৰাৰ লগে লগে তলত আহি গৈছে গৌতম বড়ো নামটো আহি গৈছে। আমি গৌতম বড়োৰ নামৰ আইডিটোৰ তলত এটা নতুন আইডি জইন কৰিব বিচাৰিছোঁ। সেই জইন কৰাৰ লগে লগে আমি যাক জইন কৰিম তেখেতৰ এই তলত থকা নামটো আপোনালোকে লিখি দিব। নামটো এনেদৰে লিখিব যাৰ নামত জইন কৰিব। এতিয়া মই নাম লিখিব বিচাৰিছোঁ, আপোনালোকে কেপিটেল লেটাৰ দিব। কেপিটেল লেটাৰ হ'লে ভাল হ'ব। জুমন বড়ো, BOR জুমন বড়ো নামত আমি গৈছোঁ। আৰু জুমন বড়ো নামৰ সেই এটা আমি যিটো ইমেইল বিচাৰিছে সেই ইমেইলটো আমি ইয়াত এণ্টাৰ কৰিব লাগিব, প্ৰবিষ্ট কৰিব লাগিব। সেইটো আপোনালোকে সৰু ফলা লিখিব লাগিব, JUMON জুমন। যিটো ইমেইল আপোনালোকে তাৰ নামত খুলি থৈছিলে সেই ইমেইলটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। jumon25 নামত আমি এই ইমেইলটো মই পাইছিলোঁ, গতিকে সেই ইমেইল আইডিটোকে আমি ইয়াত
ভৰাই দিছোঁ gmail.com আৰু এই আপোনালোকৰ কণ্টেক্ট নম্বৰটো আহিছে এই জুমন নামৰ মানুহজনৰ যিটো কণ্টেক্ট নম্বৰ আছে সেই কণ্টেক্ট নম্বৰটো মই ইয়াত প্ৰবিষ্ট কৰি দিছোঁ তেখেতলোকৰ কণ্টেক্ট নম্বৰ আছিলে 9365087946 আপোনালোকে প্ৰতিবাৰ জইন কৰাৰ লিখাৰ লগে লগে আপোনালোকে এবাৰ আপোনালোকে চেক কৰি ল'ব শুদ্ধ হৈছে নে নাই মই এবাৰ চেক কৰি ল'ব লৈছিলোঁ JUMON জুমন 0025@gmail.com শুদ্ধ হৈছে আৰু মোবাইল নম্বৰটো আকৌ এবাৰ আপোনালোকে চেক কৰি ল'ব 9365087946 এতিয়া এইটো এই প্ৰবিষ্ট কৰা সংখ্যাখিনি সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকে তললৈ যাব তললৈ গৈ এই ৰেজিষ্টাৰ অপশ্যনটো দেখিছে নহয় ৰেজিষ্টাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে আপোনালোকৰ এবাৰ আহি যাব কেতিয়াবা একেবাৰতে হৈ যায় কিছুমানে দুবাৰ আকৌ এবাৰ ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰিব লাগিব আকৌ এবাৰ ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত মেছেজ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈ গৈছে এনেদৰে ছাকচেছফুল হৈ যাব গতিকে বন্ধুসকল ভিডিঅ'টো ইমানেই মই এতিয়া এইদৰে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আপোনালোকে আকৌ এই ৰেজিষ্টাৰটো সম্পূৰ্ণ হৈছেনে নাই হোৱা আপোনালোকে জানিবৰ কাৰণে এতিয়া ৰেজিষ্টাৰ আইডিটো মইতো লিখিব নোৱাৰিলোঁ বা কিবা কৰিব নোৱাৰিলোঁ সেইকাৰণে আপোনালোকক লগইন কৰি বেকটো লগইন কৰিব লাগিব নোৱাৰিলোঁ গতিকে তেখেতৰ যাৰ আইডিৰ তলত জইন কৰিছিলোঁ সেই আইডিটো আপোনালোকে এবাৰ চেক কৰি ল'ব সেই আইডিটো কেনেধৰণে চেক কৰিব লাগিব প্ৰথমতে কাৰ আইডিত কৰিছিলোঁ 5529226629 গতিকে লগইন আইডিটো দি দিছোঁ 55 ওপৰত ওলাই গৈছে মোৰ আগতে মই সেভ কৰি থোৱাৰ কাৰণে 5529226629 গতিকে আৰু পাছৱৰ্ডটো দিব লাগিব ইয়াত তেখেতৰ সেই পাছৱৰ্ডটো এণ্টাৰ কৰিব লাগিব আপোনাৰ আইডি যিটো আছিলে সেই আইডিটো আপোনাৰ নিজৰ ডাউনলোডহে জইন কৰিব গতিকে আপোনাৰ সেই আইডিটো ডাউনলোডৰ তলত জইন কৰাৰ কাৰণে সেই আপোনাৰ নিজৰ আইডিটো খুলিবৰ কাৰণে দি দিয়া হৈছে গতিকে পাছৱৰ্ডটো আপোনালোকক কাকো আপোনালোকে জানিবলৈ নিদিব গতিকে মই পাছৱৰ্ডটো জানিবলৈ দিয়া নাই গতিকে এই পাছৱৰ্ডটো কি হৈছে মই মাৰি থৈছোঁ গতিকে পাছৱৰ্ডটো আমি লগইন কৰি দিছোঁ লগইন কৰাৰ লগে লগে আপোনালোকে এনেধৰণে ওলাই যাব হেল্ল' গৌতম বড়ো ওলাব গতিকে পিছত আপোনালোকে এনেধৰণে আপুনি পেজটো খোল খাই যাব গৌতম বড়ো নামৰ যিজন আইডিটো খোল খাই আছিলে তেওঁলোকৰ আইডিটো এক্টিভ হোৱাৰ কাৰণে এই তলত দেখিছে নহয় ৰিচাৰ্জ কেছবেক অপশ্যনটো ইয়াত 10 টকা এটা ৰিচাৰ্জ কেছবেক ওলাই আছে গতিকে ইয়াৰ যোগেদি আপোনালোকে 149 টকাৰ যদি জিঅ' ৰিচাৰ্জ কৰিব বিচাৰে বা 399 ৰিচাৰ্জ কৰিব বিচাৰে তেতিয়া 399 যদি ৰিচাৰ্জ কৰিব বিচাৰে তেতিয়া আপোনালোকে ৱালেটত আপোনালোকে 298 টকা আপোনালোকে ৱালেটত আনিব ল'ব আৰু এই 10 টকাটো যোগ কৰি 398 টকা আপোনালোকে যোগ কৰি ল'ব আৰু 10 টকাটো যোগ হৈ 399 টকা হ'ব এনেধৰণে আপোনালোকে ৰিচাৰ্জটো কৰি ল'ব পাৰিব আৰু এতিয়া আমি সেই আইডিটো এতিয়া জুমন বড়ো নামৰ আইডিটো ইয়াত প্ৰবিষ্ট হ'ল কেনেকৈ জানিম গতিকে এতিয়া আপোনালোকে ওপৰলৈ যাব ওপৰলৈ গৈ তলত যিটো বগা চিন দেখিছে তিনিডাল সেই তিনিডালত আপোনালোকে এই বগা হৈ থকা চিন দুভাগে আছে এটা সেউজীয়া কালাৰ এটা বগা কালাৰ এই বগা কালাৰৰ চিনটোত আপোনালোকে চুই দিব গতিকে চুই দিয়াৰ লগে লগে এনেধৰণে মাই একাউণ্ট মাই প্ৰফাইলছ পেকেজ ইনকম এনেধৰণে পেজটো খোল খাই যাব ছাইডত গতিকে কাষত থকা মাই প্ৰফাইলছটোৰ কিনাৰ পোনে পোনে যিটো প্লাছ চিন আছে যোগ চিন আছে সেই যোগ চিনটো আপোনালোকে চুই দিব চুই দিয়াৰ লগে লগে এনেকৈ ধৰণে ওলাই যাব প্ৰফাইলছ আপডেট চেঞ্জ পাছৱৰ্ড জইন ছুপাৰ 10 ক্লাব মাই স্পনচাৰিং ট্ৰি মাই ছুপাৰ 10 পেণ্টা ট্ৰি এনেধৰণে ওলাব তেতিয়া আমাৰ মাই স্পনচাৰিং ট্ৰি বুলি লিখা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ লাইনত থকা মাই স্পনচাৰিং ট্ৰিটো আপোনালোকে চুই দিব বা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ওলাই যাব ইয়াত যে ওলাইছে দেখিছে নহয় লেভেল 1ত আছে গৌতম বড়ো আছে তাৰপিছত আৰু তাৰ তলত জুমন বড়ো এইদৰে প্ৰবিষ্ট হৈ গৈছে জুমন বড়োৰ এতিয়া আমি আইডি নাম্বাৰটো পাই গৈছোঁ যে 276 পাই গৈছোঁ আমি ইয়াত আমি আইডিটো হৈছে কি 2671773713 এইদৰে আইডিটো আমি পাই গ'লোঁ
এতিয়া গতিকে আমি তেখেতৰ ID তলত বা আমি আৰু তেনেধৰণে মোৰ গৌতম বড়োৰ তলত যদি আপোনালোকে যদি ID টো জইন কৰিব পাৰে, অৰ্থাৎ আপোনালোকে নিজৰ ID টোৰ লগত তলত যদি আপোনালোকে জইন কৰিব বিচাৰে, এনেধৰণে ভিডিঅ'টো আপোনালোকে চাই আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে ID বিলাক জইন কৰিব পাৰিব। গতিকে আপোনালোকে এনেধৰণে আপুনি প্ৰথম পিছলৈ যদি এনেধৰণৰ ভিডিঅ' বিচাৰে দি থাকিম মই কি কয় আপোনালোকে গতিকে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব আৰু লাইক কৰি কাষতে থকা বেল আইকনটো দবাই দিব। আৰু যেতিয়া মই জইন কৰাৰ পিছত আপোনালোকে ID কেনেকৈ গ্ৰীণ কৰিব পাৰি বা ইয়াৰ বিষয়ে আমি ইয়াৰ বিষয়ে আমি কি জানিব পাৰিম, কেনেদৰে আমি পইচাটো কি উইথড্ৰল কৰিব পাৰি, সম্পূৰ্ণৰূপে মই দি থাকিম। গতিকে আগতীয়াকৈ জানিবৰ কাৰণে আপোনাৰ লাইক কৰি আৰু কাষতে থকা বেল আইকনটো দবাই দিব। গতিকে এইখিনিয়ে গতিকে